মাজনী অ মাজনী অ দেউতা মাতিছিলে অ চাও 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 অ অ অ হেৰি মাজনী এটা ডাঙৰ হৈ এইবোৰ নিয়ম কিন্তু এৰিব হৈছিল দেই কৈ দিছো মাজনী মোৰ বাবে এতিয়াও সৰু হৈ আছে অকমান বাগান চাই আহিলো ভালে আছো 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 অ হেল্ল' বৰা কি খবৰ ভালনে আছো 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 আপোনাৰ খবৰ কেনেকুৱা বাৰু অঁ ভালনে অঁ ঠিক আছে বৰা যাম যাম নিশ্চয় যাম চিন্তা নকৰিব অঁ মাজনী অ দেউতা দিয়া দিয়া মই তোমাৰ মূৰটো আঁচুৰি দিম লোৱা অঁ এইটো যে আৰু বাৰে বাৰে হেল্ল' কোন বাৰু অঁ আছে আছে মাজনী অ দেউতা চোৱাচোন তোমাৰ নতুন নাম্বাৰত ফোন আহিছে মোৰ ফোন হয় চোৱাচোন মই ভিতৰৰ পৰা আহোঁগৈ হয় কোনে ক'লে কোন মই নাই নাই পোৱা কি ফাল্টু কথা আকৌ চক মই আপোনাক চিনি নাপাওঁ আৰু কিয় ফোন কৰিছে মোলৈ অচিনাকিকটো অচিনাকিৰ দৰে ব্যৱহাৰ কৰিম ন চক অভদ্ৰামীৰ এটা সীমা থাকে আৰু আপুনি পাৰ নকৰিব ৰাখক ফোন মাজনী কাৰ ফোন আহিছিলে নাজানো দেউতা ৰং নাম্বাৰ অঁ ভাইটি এই পামটো অকণমান চাই দিয়াচোন তোমাক গৈছিল নেকি হয় মই অকণমান আগৰ পৰা আহিলোঁ ভালে এনেই আঢ়াইশ বছৰ নহয় হয় 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 এনেই মই কিবা পাই থাকোঁ মাত দিলে মাত নিদিয়ে কি ক'বা সেইটোৱে মানে কথা পাতিবও মানে মাত দিলেও মাত দিলে অলপ ভাল লাগে আৰু হয় নেকি হয় মই ক'ম বাৰু যাব দে গ'ল যে তাৰ ছোৱালীটো বৰ ধুনীয়া কিন্তু এটিটিউডটো বহুত এতিয়া মাত দিলে মাত নলগায় হে কিবা এটা কৰিব লাগিব হেল্ল' কোন কোন কি উল্টা পুল্টা কথা পাতি আছা এনেকুৱা মোৰ লগত নচলিব দেই কৈ দিছোঁ মই কালি মই তোমাক থানাত দি আছোঁ থানাত দি তুমি বাৰে বাৰে ফোন কৰি আছা নহয় হ'ব ৰাখা ফোন ৰাখা মাজনী অ মাজনী দেউতা কি হ'ল কিয় ইমান খঙত চিঞৰি কিয় খং নকৰিম মই কি শুনিছোঁ মই এইবোৰ তোমাক বিচাৰি মোক বাৰে বাৰে ফোন কৰি কোন এই ল'ৰাজন মই সঁচাকৈয়ে নাজানো দেউতা কোন সেই ল'ৰাজন আৰু মই চিনিও নাপাওঁ কেনেকৈ মানি ল'ম মই তুমি যদি চিনি নোপোৱা তেতিয়া তাৰ সাহস কেনেকৈ তোমাক লগ পোৱাৰ কথা ক'বলৈ সঁচাকৈয়ে নাজানো দেউতা কোন সেই ল'ৰাজন আৰু কিয় মোক আমনি কৰি আছে বিশ্বাস কৰা দেউতা মই একো নাজানো মনে মনে থাকা তুমি এটা শব্দও নকবা এই কথাবোৰ আমাৰ ঘৰত অকল সীমাবদ্ধ হৈ থকা নাই কথাবোৰ গাঁৱৰ সকলোৰে কাণত পৰিছে
এফালে ওলাই আহিছোঁহে আকৌ এইজনী মাতিলে নহয় এই যে নমতা হ'লেও কেলে মাতিলে জানো নাপায় বাইদেউ আপোনাৰ চলিচিনা নক'ব এনেকৈ এই চৰিত্ৰহীনা এই কথা তুমি নাজানা গোটেই গাঁওখনে জানে এই আগতহে ভাল আছিলে এতিয়া একেবাৰে নষ্ট চৰিত্ৰ জানো মই মোৰ ছোৱালীৰ কাৰণে মই ফুৰিবলৈ নিদিওঁ নহয় তাইৰ লগত হ'ব আজিৰ পৰা শুনিলোঁ যেতিয়া নপঠিয়াওঁ হেৰা শুনিছা মই ভাত নাখাওঁ আৰু যাতে মোক কোনো দিগদাৰ দি নাথাকে কিয় তুমি মোৰ লগত এনেকুৱা কৰি আছা কিয় মই যে নোৱাৰোঁ মই মৰিব লাগিব মই মৰিলেহে সমস্যা সমাধান হ'ব মই যে নোৱাৰোঁ মই কেনেকৈ নোৱাৰোঁ আৰাধ্যা এয়া তুমি কি কৰিব ওলাইছা নিজকে শেষ কৰি তুমি কি প্ৰমাণ কৰিব বিচাৰিছা তোমাৰ এই সিদ্ধান্তই তোমাৰ গাত লাগি থকা দাগটো জানো নোহোৱা কৰিব পাৰিব নোৱাৰে কেতিয়াও নোৱাৰে তুমি দুৰ্বল হ'লে নহ'ব আৰাধ্যা সাহসী হোৱা ভগৱানৰ ওপৰত বিশ্বাস ৰাখা ভগৱানে এদিন তোমাক সঠিক পথ দেখুৱাবই সাহসী হোৱা আৰাধ্যা সাহসী হোৱা বাৰে বাৰে মই মৃত্যুৰ মুখৰ পৰা উভতি আহিছোঁ কিন্তু নিশ্চয় মোৰ বাবে কিবা এটা ভালৰ বাবে ভগৱানে মোক জীয়াই ৰাখিছে হয়তো ভগৱানে মোক সত্যটো প্ৰমাণ কৰিবলৈ এটা সুযোগ দিছে কিন্তু কি কৰি মই নিজকে নিৰ্দোষী প্ৰমাণ কৰিম কিন্তু কৰিবই লাগিব প্ৰথমে মই সেই কালপ্ৰিতটোক লগ পাব লাগিব কিন্তু তাক লগ পাবলৈ হ'লে মই প্ৰথমে তাৰ মোৰ জালত পেলাব লাগিব দেউতাই ভঙা সেই মোবাইলটোৰ পৰা প্ৰথমে মই তাৰ সেই নাম্বাৰবোৰ উলিয়াই মই সি পেলোৱা জালখনত তাকে ফচাব লাগিব মই এতিয়া মোবাইল এটা ক'ত পাওঁ যিকোনো উপায়েৰে মই মোবাইল এটা নতুন চিম এখন উলিয়াবই লাগিব আৰু সেইবোৰ কৰিবলৈ মোক অলপ পইচাৰ প্ৰয়োজন হ'ব তাৰ বাবে মই মোৰ মৰমৰ ছাগলীজনী আৰু মোৰ নতুন কিতাপকেইখনেই বিক্ৰী কৰিব লাগিব